হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি বিহুৰ বন্ধত ঘৰত আহিছোঁ আৰু ঘৰত মোৰ নাৰ্গিছে আহিছে, মোৰ সৰু জাউটো আহিছে। গোটেইকেইটা একেলগে ৰাতিপুৱা উঠি হাঁহি ধেমালি কৰিলোঁ আৰু চাহ খালোঁ। চাহ খোৱাৰ পিছতে মই দৌৰি আছোঁ হাঁহৰ পিছে পিছে, মানে মায়ে মোক দিছে হাঁহ ধৰিবলৈ। তো মইতো ধৰিব নোৱাৰোঁ। পিছত মোৰ হাজবেণ্ডক মানে ক'লোঁ যে আপুনি হাঁহ এটা ধৰি লওক। তাৰপিছত হাঁহ এটা নহয় দুটাও ধৰিবলৈ দিছে। ইফালে মইতো খেদি একেবাৰে নদীত লৈ গ'লোঁ। নদী মানে নহয়, এইটো আমাৰ পিছফালে বিল এখন। তো বিলত থাকে হাঁহ, আৰু আমাৰ ঘৰৰ হাঁহ কিন্তু বহুত ডাঙৰ হয়। মানে নদীত মাছ শামুক এইবিলাক খাই থাকে, সেইকাৰণে অলপ ডাঙৰ হয়। এতিয়া ঘৰত হাঁহ আছে 40টা। মইতো একেবাৰে অবাক হৈ গৈছোঁ মাৰ কথা শুনি। মানে সৰু সৰু মানে 200 টকা 250 টকাত কিনি আনে। আৰু মাক ক'লোঁ, মা আজি হাঁহৰ মাংসই নহয় কচু খাম। আমাৰ পিছফালে যিটো অলপ জেগা আছে, ইমান ধুনীয়া চাফা জেগা, তাতে মানে কচু আছে। মাক ক'লোঁ যে কচু অলপ কচুৰ ঠাৰি ভাজি খাম, যিটো বজাৰত কিনা খাব মন নাযায়। কেতিয়াবা ক'ৰবাৰ পৰা উঠাই আনে, অলপ বেয়া লাগে। তাৰপিছত হাঁহ চাফা কৰিলোঁ, মই আৰু জান্নাতে দুইজনে চাফা কৰিলোঁ আৰু ৰুমিক দিছোঁ বনাবা। আৰু মাৰ হাতৰ কচু ভাজি বহুত ভাল লাগে, বহুত বেছি ভাল লাগে। মাক ক'লোঁ, মা আপুনি হেৰি কৰক, কচু ভাজি আপুনি বনাওক। তাৰপিছত মায়ে কচু ভাজিটো মোক বহাই দি গ'ল আৰু মোক ক'ল তুমি লাৰি থাকা। তাৰপিছত হাঁহৰ মাংসটো প্ৰায় হৈ গ'ল। তাৰপিছত আমাৰ ঘৰত যিমানে হাঁহ খাওক, আমাৰ অলপ ড্ৰাই মানে গ্ৰেভি টাইপৰ এনেকৈ অলপ ড্ৰাই কৰি হাঁহৰ মাংসটো বনোৱা হয়। কেতিয়াও মানে ঝোল নাৰাখে, মানে একেবাৰে ড্ৰাই কৰে। আৰু বেলেগ চব্জি থাকে লগত। আজি একো চব্জি নাই, খালি অকল কচু ভাজি আৰু এইটো হাঁহৰ মাংস। আৰু আমি গোটেইকেইটা খালোঁ ভাত। আমাৰ কিন্তু ঘৰত আহিলে একো ডিচিপ্লিন নাথাকে, কোনেও ডাইনিঙত বহি ভাত নাখাওঁ। একেবাৰে তলত বহোঁ গোটেইকেইটাই একেলগে, তাৰপিছতে ভাত খোৱা হয়। তাৰপিছত আমি খুৱাই উঠিছোঁ মাত্ৰ, তেতিয়া আহিল মোৰ মিষ্টাৰে খাবলৈ। বজাৰত আছিল, ঘৰত আহিলে তেনেকৈ বজাৰত বেছি থাকে আৰু ভালো নালাগে। ওচৰতে বজাৰ, ঘৰত থাকিনো কি কৰিব, অলপ বন্ধু চন্ধুৰ লগত আড্ডা চাড্ডা মাৰে। তাৰপিছতে ঘৰত আহি ভাত খাল। আৰু আমি কি কৰিছোঁ, ভাত খাই অলপ শুইছিলোঁ। শুই উঠিয়ে তাৰপিছত আৰু গধূলি চাহ, আৰু চাহৰ হেৰিটো চাওক আমাৰ। আৰু ৰুমিয়ে লৈছে ডাঙৰ এটা বাতিত চাহ। আৰু গোটেইকেইটা এনেকৈ হাঁহি ধেমালিৰ মাজত চাহ খালোঁ। চাহ খাই আমি কিন্তু ঘৰত আহিলে বহুত এনজয় কৰোঁ। তাৰপিছত মায়ে যাব, বিয়া এখন আছে, মায়ে ৰেডি হৈ আছিলে। তো আমাৰো মানে ইনভাইট কৰিছিল, কিন্তু আমি নগ'লোঁ। আমি গোটেইকেইটা ভাবিলোঁ ঘৰতে থাকিম, বিয়াত নাযাওঁ। মা অকলে গ'ল আৰু আমি গোটেইকেইটা ওলাই গ'লোঁ বজাৰত। মিষ্টাৰ লগত গ'ল মায়ে, আৰু আমি ঘৰত আহিলে মানে বজাৰ যাবই লাগিব। মানে সন্ধিয়া হ'লে একবাৰ বজাৰত ওলাই গ'লোঁ। তাৰপিছত আমি চাৰিজনে বজাৰত ওলাই গ'লোঁ। আৰু বজাৰত গ'লোঁ মানে নাৰ্গিছে কিবা ল'ব, তো আমি চাৰিজনে এটা কিবা এটা কিনি দিম তাক। আৰু আমাৰ এটাই সৰু ভণ্টি, মানে আমি ননদ বুলি নাভাবোঁৱে, ভণ্টি বুলিয়ে ভাবোঁ নিজৰ, এনেকুৱা। ইও আমাৰ লগত এনেকৈয়ে থাকে। তাৰপিছতে মানে বজাৰৰ পৰা তেনেকুৱা বস্তু লোৱা নাই, মানে ৰাব ইউজ কৰা কেইটামান টি চাৰ্ট আৰু বেগ এটা ল'লে। এনেকৈ আমি ঘৰত আহিলোঁ। আৰু ঘৰত অহাৰ পিছত ইমান গৰম লাগিছে। পিছত ফ্ৰিজত আছিল তৰমুজ। তাৰপিছত আমি গোটেইকেইটা একেলগে কাটি খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।